বহু পঞ্চায়ত ইলেকশ্যন দেখিছোঁ আৰু বহু পঞ্চায়ত ইলেকশ্যনৰ নমিনেশ্যন দাখিল কৰাও দেখিছোঁ কিন্তু আজি জোনাই চহৰ বাদ দিবলৈ ভৰি দিবলৈ জেগা নাই সকলোফালে বিজেপি গণশক্তি UBPও মানুহ মই আজি চাই মই নিজে আচৰিত হৈছোঁ জনগণ যেনেকৈ ওলাই আহিছে আমি ভাবিছিলোঁ আজি আমাৰ অকল কেন্দ্ৰীয়সকল আহিব বুলি ভাবিছিলোঁ আমাৰ কেন্দ্ৰীয়সকল অকল আহিব বুলি ভাবিছিলোঁ কিন্তু আজি যেনেকৈ শিল দল ভাঙি মানুহ প্ৰত্যেকটো জিপিৰ পৰা জনগণ ওলাই আহিছে আজি আমি 4 অনা খৰচ কৰা নাই গাড়ী কাৰোবাক দিবলৈ মানুহ আনিবলৈও আমি কোৱা নাই কিন্তু আজি স্বতঃস্ফূৰ্তভাৱে যেনেকৈ মানুহ আজি ওলাই আহিছে এইটো আজি এইবাৰৰ যুদ্ধটো জনগণ আৰু ডেভেলপমেণ্ট আৰু এইবাৰৰ পঞ্চায়ত যুদ্ধটো মই চাইছোঁ এইটো এটা মোদীজীৰ যি পৰিকল্পনা দেশক আগুৱাই নিয়াৰ কাৰণে আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ সাধাৰণ ৰাইজক সেৱা কৰাৰ কাৰণে ৰাইজৰ যি এটা ৰাইজৰ মাজত যিটো এটা কৃতজ্ঞতা সেই কৃতজ্ঞতা প্ৰকাশ কৰি জনগণ আজি ওলাই আহিছে আৰু এই কৃতজ্ঞতাৰ আপুনি ফল যদি দেখে আজি প্ৰত্যেকটো গাঁও পঞ্চায়তত প্ৰত্যেকটো ৱাৰ্ড প্ৰত্যেকটো কাউন্সিলৰ প্ৰত্যেকটো ZP এইবাৰ 100% জিকাই এইবাৰ ৰাইজে যি দেখিছোঁ কোনো বিৰোধী শক্তিক শূন্য এটা নিয়মতে এটাও পাব নোৱাৰা কৰি দিব এনে পৰিস্থিতিত মই আজি মাননীয় প্ৰধানমন্ত্ৰী মোদীজীক এনেকৈ জনগণক নেতৃত্ব দি সাহস দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যি সপোন আছিলে ডেভেলপমেণ্টৰ সপোন সাধাৰণ ৰাইজক খাটি খোৱা ৰাইজক সহায় কৰা যি সপোন এইবোৰক বাস্তৱ কৰাৰ তেখেতসকলে পৰিকল্পনাবোৰ লৈ আমাক আশা দিয়াৰ কাৰণে আৰু লগতে আমাৰ জোনাইবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে এইখন চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে ভাৰতীয় জনতা পাৰ্টি গণশক্তি UBPৰ জইণ্ট NDAৰ নেতৃত্বক আপোনাৰ বিশ্বাসত লৈ এনেকৈ ওলাই আহিছে আৰু আমি আজি প্ৰতিশ্ৰুতি দিছোঁ পঞ্চায়ত নিৰ্বাচনত প্ৰত্যেকটো ৱাৰ্ড জিকি প্ৰত্যেকটো পঞ্চায়তৰ এই সন্মিলিত গণশক্তি BJP আমাৰ UBPৰ প্ৰাৰ্থীয়ে আমি বহাৰ পাছত আপোনালোকে বহাই দিয়াৰ পাছত আপোনালোকৰ সেৱা নিষ্ঠাৰে ঈশ্বৰৰ নাম লৈ আমি ভালকৈ কৰিম বুলি আজি প্ৰতিশ্ৰুতি দিলোঁ